হেল্ল' এভৰিৱান, এতিয়া দেখা পাইছে সকলো ব্যস্ত হৈ আছে কাৰণ অহাকালিলৈ আমাৰ কলেজত অনুষ্ঠিত হ'বলৈ গৈ আছে বিদায় সভা আৰু তাৰ লগতে নৱাগত আদৰণি সভা আৰু তাৰে প্ৰস্তুতি চলাই আছোঁ আমি। এয়া আমাৰ সকলো ব্যস্ত যিহেতু অহাকালিলৈ আমাৰ প্ৰগ্ৰাম আছে, গতিকে প্ৰগ্ৰামত এয়া সকলো ব্যস্ত। লজি, তুমি কি ক'বা? কি কৰি আছা? ৱাও, so cute। এয়া মানে আমাৰ বহুত বেছি কামত ব্যস্ত হৈ আছে সকলোবোৰ। এয়া মানে অলপ ভালদৰে এয়া সকলো কামত ব্যস্ত। আমাৰ ধেমালিবোৰতো এনেদৰে চলি থাকিল। তাৰ মাজতে এয়া আমাৰ BEdৰ বাইদেউসকলে জেং বিহু পৰিৱেশনৰ বাবে প্ৰেক্টিছ কৰি আছে। তাৰে আমি অলপ ফূৰ্তি কৰিলোঁ আৰু অহাকালিলৈ মানে পৰহিলৈ যি আমাৰ সাজপাৰ প্ৰতিযোগিতা হ'ব, সৌন্দৰ্য প্ৰতিযোগিতা, তাৰো আমাৰ প্ৰেক্টিছ আছিলে আৰু আমাৰ ষ্টেজৰ সকলোবোৰ কাম প্ৰায় শেষ হৈছেই আৰু অহাকালিলৈ মানে বহুত বেছি ভাল লাগিব মানে দেখিছে নহয় চাবলৈ। এয়া কামত ব্যস্ত আছে আৰু এয়া আমাৰ অতি কষ্টৰে কৰি আছে আমাৰ ছাৰ, আমাৰ ৰঞ্জিত ছাৰ, প্ৰহেলিকা বাইদেউ, তেওঁলোকে বহুত কষ্ট কৰি আছে। এয়া আমাৰ এটা মহাবিদ্যালয়খনৰ পুৰণি যিবোৰ ফটো আৰু পুৰণি স্মৃতিবোৰ পুনৰ সজীৱ কৰাৰ বাবে অলপ চেষ্টা চলাই আছে আৰু চাই থাকিব ভিডিঅ' অহাকালি আৰু অহা পৰহি মানে বহুত বেছি ভাল। বাই বাই আজিলৈ, অহাকালিলৈ লগ পাম। ধন্যবাদ।